সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। তোমালোকে ইতিমধ্যে গম পাইছা যে সম্পূৰ্ণ আমাৰ ভাৰতবৰ্ষ ইতিমধ্যে আমাৰ কৰোনা ভাইৰাছৰ প্ৰভাৱত পৰি লকডাউন হৈছে। তাৰ কাৰণে দেশৰ গোটেই অৰ্থনীতি টচ হৈ গৈছে। কেৱল দেশৰ অৰ্থনীতিয়ে নহয়, আমাৰ শিক্ষা ব্যৱস্থাটো এই বিষয়ে বন্ধ কৰি দিবলগীয়া হৈছে। আৰু কিয় কৰিবলগীয়া হৈছে সেই বিষয়ে তোমালোক সকলো জ্ঞাত। কৰোনা ভাইৰাছৰ বিষয়ে তোমালোকক আৰু বিশদভাৱে কোৱাৰ প্ৰয়োজন নাই। কেনেদৰে সজাগতা অৱলম্বন কৰিব লাগে এই বিষয়ে তোমালোকে শিক্ষিত হিচাপে তোমালোকে নিশ্চয় এতিয়ালৈকে বুজি উঠিছা। আৰু মই ভাবোঁ এই বিষয়ে তোমালোকে নিজে বুজাই নহয়, তোমালোকৰ পৰিয়ালৰ সকলোকে বা ওচৰ চুবুৰীয়াকো যদি পাৰা তোমালোকে সজাগতা সৃষ্টিৰ বাবে চেষ্টা কৰিবা। আৰু যি কি নহওক, বাহিৰা কথা আলোচনা কৰি আমি সময় নষ্ট নকৰোঁ। যিহেতু তোমালোকৰ বৰ্তমান পাঠদান বন্ধ হৈ গৈছে, গতিকে মই ভাবোঁ এই সময়ত তোমালোকে কি কৰিব লাগিব, যিখিনি সময় পাইছা, যথেষ্ট সময় পাইছা, কিন্তু তোমালোকে এই সময়খিনি তোমালোকে যদি খুব সুন্দৰকৈ ইউটিলাইজ কৰিব পাৰা, তেতিয়াহ'লে তোমালোকৰ পাঠদানৰ ক্ষেত্ৰত মই নাভাবোঁ কিবা বাধা হ'ব, সৃষ্টি হ'ব। যিহেতু আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা দুটা হোৱাটছআপ গ্ৰুপ খোলা হৈছে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে, আৰু তোমালোকৰ বেছিভাগকে তাক এড কৰা হৈছে। গতিকে তোমালোকে এই সুবিধাটো যদি গ্ৰহণ কৰিব পাৰা, গতিকে তেতিয়া তোমালোকৰ ভাল হ'ব বুলি মই ভাবোঁ। গতিকে প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীয়ে তোমালোকৰ যিকোনো সমস্যা থাকিলে তোমালোকে আমাৰ গ্ৰুপৰ যোগেদি শিক্ষকক পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰিবা। তোমালোকে সমস্যাসমূহ প্ৰশ্ন আকাৰে শিক্ষকসকলক সুধিব পাৰিবা। শিক্ষকসকলে তোমালোকক সহায় কৰিব। আৰু মই যিহেতু অৰ্থনৈতিক বিভাগৰ বিষয় শিক্ষক, গতিকে সেইকাৰণে মই তোমালোকৰ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনৈতিক বিজ্ঞান বিভাগৰ এটা পাঠেৰে আজি তোমালোকৰ পাঠদানটো আৰম্ভ কৰোঁ। ঠিক আছে? তোমালোকৰ অৰ্থনৈতিক বিভাগ যিটো সমাজ বিজ্ঞানৰ যিটো অৰ্থনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞানৰ যিটো ভাগ, তাৰ যিটো প্ৰথম পাঠ আছে তোমালোকৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা। এতিয়া সেই পাঠটো আমি আৰম্ভ কৰিম আজি। মুদ্ৰা আৰু বেংক ব্যৱস্থা। মুদ্ৰা আৰু বেংক ব্যৱস্থা। মুদ্ৰা আৰু বেংক ব্যৱস্থা। এতিয়া এই মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ আমি যদি পাঠটোলৈ চাওঁ, যে দুটা শব্দ চোৱা, এটা হৈছে মুদ্ৰা, আনটো হৈছে বেংক ব্যৱস্থা। অৰ্থাৎ মুদ্ৰা আৰু বেংক এই দুইটা শব্দৰ সৈতে আমি পৰিচিত নহয় জানো? আমি জানো দুইটা বিষয়, নৱম শ্ৰেণীত আমি পাই আহিছোঁ। ঠিক আছে, এতিয়া এই পাঠটোৰ অন্তৰ্গত মুদ্ৰা আৰু বেংক ব্যৱস্থা পাঠটোৰ অন্তৰ্গত আমি অধ্যয়ন কৰিবলগীয়া প্ৰথম বিষয়টো হৈছে বিনিময় প্ৰথা। আমি যিটো প্ৰথম আৰম্ভ কৰিম সেই বস্তুটো হৈছে বিনিময় প্ৰথা। বিনিময় প্ৰথা। ঠিক আছে, এই বিনিময় প্ৰথাৰ বিষয়েও আমি নৱম শ্ৰেণীত পাই আহিছোঁ। নৱম শ্ৰেণীৰ এটা পাঠত আমি বিনিময় প্ৰথাৰ বিষয়ে তোমালোকে পাই আহিছা। অৰ্থনীতি বিজ্ঞানৰ যিটো পাঠ, প্ৰথম পাঠটোতে আমি বিনিময়ৰ বিষয়ে পাই আহিছোঁ। এতিয়া কথাটো হ'ল কি, তোমালোকে এটা সহজ কথা এটা তোমালোকে কোৱা। প্ৰত্যেকে তোমালোকে কেতিয়াবা দোকানলৈ গৈ পাইছা? নিশ্চয় পাইছা। কিবা বস্তু কিনি পাইছা দোকানৰ পৰা? নিশ্চয় এনেকুৱা কোনো নাই যি দোকানৰ পৰা কিবা এটা বস্তু কিনা নাই, নহয় জানো? প্ৰত্যেকে আমি দোকানৰ পৰা বস্তু এটা কিনি পাইছোঁ। আচ্ছা, আমি বস্তু এটা কিনিবলৈ কাৰণে কি দিবলগীয়া হয়? যেতিয়া আমি দোকান এখনলৈ যাওঁ, দোকানখন এটা বস্তু যেতিয়া আমি ক্ৰয় কৰোঁ, সেই ক্ৰয় কৰাৰ বিনিময়ত আমি কি দিবলগীয়া হয়? মুদ্ৰা, মানে পইচা দিবলগীয়া হয়, নহয় জানো? ঠিক আছে, কিন্তু তোমালোকে কল্পনা কৰা, আজিৰ পৰা 1000 বছৰৰ আগত পইচাটো নাছিল। তেতিয়া মানুহৰ হাতত পইচা নাছিল, কিন্তু তেতিয়াওতো মানুহে কি কৰিবলগীয়া হৈছিলে? বিনিময় কৰিবলগীয়া হৈছিলে। মানুহে বস্তু বেলেগৰ লগত সলনি কৰি ল'বলগীয়া হৈছিল। তাৰমানে এনেকুৱা হয়, সকলো বস্তু সকলোৰে নাই। এখন দেশৰে হওক বা এজন ব্যক্তিৰে হওক, এখন সমাজৰে হওক, প্ৰত্যেকৰ ওচৰত প্ৰতিটো বস্তু নাথাকে। আমি অৰ্থনীতিৰ এটা কথা গম পাওঁ যে আমাৰ অভাৱবিলাক অপৰিসীম। ইমানেই আমাৰ অভাৱ আছে যে অভাৱবিলাক আমি পূৰ কৰিব নোৱাৰোঁ। কাৰণটো কি? যে সম্পদবিলাক আমাৰ সীমিত। যিহেতু আমাৰ সম্পদ পৰ্যাপ্ত পৰিমাণে নাই, সেইকাৰণে আমি প্ৰত্যেকটো বস্তু, আমাৰ লাগতিয়াল বস্তুবোৰ আমি নিজে উৎপাদন কৰি ল'ব নোৱাৰোঁ। আৰু উৎপাদন কৰিব ল'ব নোৱাৰাৰ কাৰণে আমি কি কৰিবলগীয়া হয়? বিনিময় কৰিবলগীয়া হয়। এই বিনিময় প্ৰথাৰটো যদি আমি খুব আমি যদি এই বিনিময় প্ৰথা কি বুলি যদি আমাক কোনোবাই সোধে যে বিনিময় প্ৰথানো কি, বিনিময় প্ৰথা বা পণ্য বিনিময় প্ৰথা একেটাই বস্তু। ইংৰাজীত যাক কোৱা হয় বাৰ্টাৰ ছিষ্টেম। বিনিময় প্ৰথাত কি কৰা হয়? বস্তুৰ সলনি বস্তু বিনিময় কৰা হয়। বিনিময় প্ৰথাত বস্তুৰ সলনি বস্তু বিনিময় কৰা হয়। অৰ্থাৎ কোনোবা এজনৰ নথকা বস্তুটো আন থকা এজনৰ লগত সলাই লোৱা হয়।
আৰু এই প্ৰথাটো তেতিয়া প্ৰচলন আছিল যেতিয়া মুদ্ৰাৰ প্ৰচলন হোৱা নাছিল। তেতিয়া মানুহে কি কৰিছিল, এজন মানুহৰ অভাৱটো আন এজন মানুহৰ লগত তেওঁলোকে শ্বেয়াৰ কৰিছিল, সলাই লৈছিল। কিবা এটা দ্ৰব্য নাই, আন এজনৰ সেই বস্তুটো আছে, তেওঁ নিজৰ থকা বস্তু এটাৰ লগত সেই মানুহজনৰ লগত কি কৰিছিলে, সলাই লৈছিল। এতিয়া এই বিনিময় প্ৰথা কৰিবলৈ যাওঁতে কিছুমান অসুবিধা আছিল। এই অসুবিধাবোৰৰ কাৰণে কি হ'ল, এই বিনিময় প্ৰথাটো আমাৰ নাইকিয়া হৈ গ'ল আৰু তাৰ ঠাইত কি হ'ল, মুদ্ৰাৰ প্ৰচলন হ'ল। এতিয়া আমি বৰ্তমান এই বিনিময় প্ৰথা আৰু বিনিময় প্ৰথাৰ অসুবিধাসমূহৰ বিষয়ে আজি আলোচনা কৰিম। এতিয়া আমি গম পালোঁ যে বিনিময় প্ৰথা কি, যে বিনিময় প্ৰথা মানে হ'ল যে সেই প্ৰথা য'ত বস্তুৰ সলনি বস্তু বিনিময় কৰা হয়। তাত মুদ্ৰাৰ কোনো কথা নাই, বেলেগ কোনো বিনিময় মাধ্যমৰ কথা নাহে, তাত কেৱল বস্তুৰ সলনি বস্তুহে বিনিময় কৰা হয়। তোমালোকে ইতিমধ্যে আৰু এটা কথা পাই আহিছা যে আমি নৱম শ্ৰেণীত পাইছিলোঁ, জোনবিল মেলাৰ কথা পাইছিলোঁ। যে প্ৰতি বছৰে কি হয়, মৰিগাঁও জিলাত জাগিৰোডত এখন মেলা বহে। সেই মেলাখন হৈছে জোনবিল মেলা নামকৰণ কৰা হৈছে। আৰু সেই মেলাখনত কি হয়, সদায় তাত মুদ্ৰাৰ প্ৰচলন নহয়, তাত কি হয়, সদায় বস্তুৰ সলনি বস্তু সলনি কৰা হয়। ঠিক আছে, এতিয়া আমি বিনিময় প্ৰথা মানে গম পালোঁ। তেতিয়া বিনিময় প্ৰথাৰ অসুবিধাসমূহৰ বিষয়ে আমি আলোচনা কৰিম। এতিয়া বিনিময় প্ৰথাৰ অসুবিধাসমূহৰ কথা যেতিয়া আলোচনা কৰোঁ, তেতিয়া আমি প্ৰথম কথাটো আহিলে 1 নম্বৰ কথাটো আহিবা, চাবা বিনিময় প্ৰথাৰ অসুবিধাসমূহ। বিনিময় প্ৰথাৰ অসুবিধা, তাৰমানে বস্তুৰ সলনি বস্তু সলনি কৰাত আমাৰ কি কি অসুবিধা হ'ব পাৰে। প্ৰথম কথাটো আছে, আমাক কৈছে যে অভাৱৰ সংগতিহীনতা। অভাৱৰ সংগতিহীনতা। দুজন মানুহৰ মাজত বিনিময় তেতিয়াই সম্ভৱ হ'ব যেতিয়া এজন মানুহৰ লগত আন এজন মানুহৰ অভাৱৰ সংগতি থাকিব। উদাহৰণস্বৰূপে ধৰি লোৱা, মোৰ ঘৰত আজি চাউল নাই আৰু তোমাৰ ঘৰত ধৰি লোৱা দাইল নাই। এতিয়া আমি দুজনৰ মাজত বিনিময় কেতিয়া কৰিব পাৰিম, যদি মোৰ চাউল বেছিকৈ থাকিব লাগিব আৰু তোমাৰ দাইল বেছিকৈ থাকিব লাগিব, নহয় জানো? তেতিয়া মই কি কৰিম, মোৰ ভাগৰ চাউলৰ এটা অংশ তোমাক দিম আৰু তুমি তোমাৰ দাইলৰ এটা অংশ মোক দিবা। তেতিয়া আমাৰ দুজনৰ মাজত বিনিময় কাৰ্যটো সম্পন্ন হ'ব, নহয় জানো? কিন্তু যদি মোৰ ওচৰতো চাউলেই থাকে, তোমাৰ ওচৰতো যদি চাউলেই থাকে, তেতিয়াহ'লে আমাৰ মাজত বিনিময় কৰাটো সম্ভৱ হ'বনে? হ'ব জানো? নিশ্চয় নহ'ব। সেইকাৰণে বিনিময় প্ৰথাৰ প্ৰথম অসুবিধাটো কি কৈছে, যে অভাৱৰ সংগতিহীনতা। দুজন ব্যক্তিৰ মাজত বিনিময় কাৰ্য তেতিয়াই সম্পন্ন হ'ব যেতিয়া দুইজনৰ মাজত অভাৱৰ সংগতি থাকিব। তাৰমানে এজনৰ নথকা বস্তুটো আনজনৰ ওচৰত থাকিব লাগিব আৰু আনজনৰ নথকা বস্তুটো এইজনৰ ওচৰত থাকিব লাগিব। তেতিয়া দুইজনৰ মাজত বুজা পৰাৰ মাধ্যমেৰে বিনিময় কাৰ্যটো সম্পন্ন হ'ব। কিন্তু তাকে যদি নহয়, তেতিয়াহ'লে কি হ'ব, বিনিময় কাৰ্যটো সম্পন্ন নহ'ব। এইটো হৈছে বিনিময়ৰ প্ৰথাৰ প্ৰথমটো অসুবিধা। এতিয়া আমি দ্বিতীয়টোলৈ যাওঁ। দ্বিতীয়টোৰ ক্ষেত্ৰত কৈছে যে বিনিময় প্ৰথাৰ বিভিন্ন অসুবিধা আছে। তাৰ প্ৰথমটো আমি গম পালোঁ যে অভাৱৰ সংগতিহীনতা। দ্বিতীয়টো কৈছে কি, যে মূল্যৰ জোখৰ অসুবিধা। মূল্যৰ জোখৰ অসুবিধা। এতিয়া চাবা, বিনিময় প্ৰথাৰ ক্ষেত্ৰত দ্বিতীয়টো অসুবিধা হৈছে যে মূল্যৰ জোখ। এতিয়া এই কলমটো কিনিবলৈ যাওঁতে মই দোকানত ক'লোঁ যে মোক কলম এটা দিয়ক, মাৰ্কাৰ বৰ্ডৰ মোক এটা পেন এটা দিয়ক। তেওঁ মোক পেনটো দিলে, দি পেলাই ক'লে এইটোৰ কাৰণে আপুনি মোক 30 টকা পইচা দিব লাগিব। অৰ্থাৎ ইয়াৰ মূল্যৰ জোখটো নিৰ্ধাৰণ কৰা আছে 30 টকা, নহয় জানো? এতিয়া কি হ'ব, এই বিনিময় প্ৰথাৰ ক্ষেত্ৰত কি হয়, যেতিয়া দুজন মানুহৰ মাজত বিনিময় হয়, তেতিয়া সমস্যাটো হয় কি, যে মূল্যৰ জোখৰ অসুবিধা। যে এজন ব্যক্তিয়ে আন এজনৰ লগত বিনিময় কৰিবলৈ যাওঁতে এটা বস্তুৰ পৰিৱৰ্তে ইটো বস্তুৰ কিমান পৰিমাণ দিব, তাৰ কোনো নিৰ্দিষ্ট নিৰিখ নাছিল।
ঠিক আছে তাৰমানে মূল্যৰ যোগটো নাছিল এতিয়া বিনিময় যিকোনো বস্তুৰ মাজত হ'ব পাৰে কাৰোবাৰ মানুহৰ ঘৰত গৰু ছাগলী জীৱ জন্তু শাক পাচলি কিবা কিবি থাকিব পাৰে বেলেগ এজনৰ ঘৰত চাউল দাইল থাকিব পাৰে এতিয়া এজন মানুহৰ লগত যদি চাউল আৰু ছাগলীৰ মাজত বিনিময় কৰিবলগীয়া হয় তেতিয়া এটা ছাগলীৰ বিনিময়ত তেওঁ কিমান পৰিমাণৰ চাউল দিব কোনো নিৰ্দিষ্টটো যোগ নাই নহয় জানো গতিকে সেইকাৰণে ইয়াক কৈছে যে মূল্যৰ জোখৰ অসুবিধা ঠিক আছে ইয়াৰ